নমস্কাৰ বন্ধুসকল, বহুত বহুত স্বাগতম জনাইছোঁ আপোনালোকক আসাম এডুকেশ্যন নগাঁও চেনেলটোলৈ। আজি আমি আলোচনা কৰিম আধুনিক ভাৰত বুৰঞ্জী পাৰ্ট নাম্বাৰ 3। তো গাইজ, লাষ্টলৈকে চাব, প্ৰত্যেকটো কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট হ'ব পাৰে আপোনালোকৰ কাৰণে কম্পিটিটিভ এক্সামৰ বেচিছৰ পৰা। তো গাইজ, ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছৰ স্থাপনা কেতিয়া আৰু কোনে কৰিছিলে? ইয়াৰ উত্তৰ হ'ব A.O. হিউমে কৰিছিলে। কিমান চনত? 1885 চনত কৰিছিলে। ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছৰ প্ৰথমখন অধিৱেশন কেতিয়া হৈছিল? ইয়াৰ উত্তৰ হ'ব 1885 চনত হৈছিল, মুম্বাইত হৈছিলে। ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছৰ প্ৰথম অধ্যক্ষ কোন আছিলে? ব্যোমেশ চন্দ্ৰ বেনাৰ্জী। বংগাল বিভাজন কিমান চনত কৰা হৈছিলে? 16 অক্টোবৰ 1905 চনত বংগাল বিভাজন কৰা হৈছিলে। বংগাল বিভাজন কোনে কৰিছিলে? বংগাল বিভাজন কৰিছিলে লৰ্ড কাৰ্জনে। কুৱেশ্যন নম্বৰ 6, ভাৰতত স্বদেশী অৰ্থাৎ বহিষ্কাৰ আন্দোলনৰ মুখ্য উদ্দেশ্য কি আছিলে? ইয়াৰ উত্তৰ হ'ব বংগাল বিভাজনৰ বিৰোধিতা। বংগাল বিভাজনৰ বিৰোধিতাৰ কৰিবৰ কাৰণে ভাৰতত স্বদেশী অৰ্থাৎ বহিষ্কাৰ আন্দোলন গঢ়ি উঠিছিলে। লাল বাল পাল বুলি কাক জনা যায়? ইয়াৰ উত্তৰ হ'ব লালা লাজপত ৰায়, বাল গংগাধৰ তিলক আৰু বিপিন চন্দ্ৰ পালক জনা যায়। দাদাভাই নৰোজীয়ে কংগ্ৰেছৰ কোনখন অধিৱেশনত প্ৰথমে স্বৰাজৰ দাবী কৰিছিলে? ইয়াৰ উত্তৰ হ'ব কলিকতা অধিৱেশনত। আৰু কিমান চনত? 1906 চনত। তো গাইজ, কুৱেশ্যন নম্বৰ 9 হৈছে মুছলিম লীগৰ গঠন কেতিয়া হৈছিলে? ইয়াৰ উত্তৰ হ'ব 1906 চনত হৈছিলে। হোম ৰুল লীগৰ স্থাপনা কোনে কৰিছিলে? ইয়াৰ উত্তৰ হ'ব বাল গংগাধৰ তিলকে কৰিছিলে। গান্ধীজীয়ে ভাৰতত প্ৰথম আন্দোলন ক'ত কৰিছিলে? ইয়াৰ উত্তৰ হ'ব চম্পাৰণত কৰিছিলে। আহমেদাবাদ শ্ৰমিক আন্দোলন কেতিয়া হৈছিল? ইয়াৰ উত্তৰ হ'ব 1918 চনত হৈছিলে। আৰু এই আন্দোলনৰ নেতৃত্ব কোনে লৈছিলে? গান্ধীজীয়ে লৈছিলে। নেক্সট কুৱেশ্যনটো হৈছে খেৰা কৃষক আন্দোলন কিমান চনত হৈছিলে? ইয়াৰ উত্তৰ হ'ব 1918 চনত হৈছিলে। আৰু এই বিদ্ৰোহৰ যি আন্দোলন হৈছিলে, এই আন্দোলনৰ নেতৃত্ব গান্ধীজীয়ে লৈছিলে। গাইজ, এইটো মনত ৰাখিব। গাইজ, কুৱেশ্যন নম্বৰ 14, জালিয়াৱালাবাগ হত্যাকাণ্ড কেতিয়া হৈছিলে? ইয়াৰ উত্তৰ হ'ব 13 এপ্ৰিল 1919 চনত জালিয়াৱালাবাগ হত্যাকাণ্ড হৈছিলে। জালিয়াৱালাবাগৰ হত্যাকাণ্ডৰ বাবে জগৰীয়া ইংৰাজ সেনাধ্যক্ষগৰাকীৰ নাম কি? ইয়াৰ উত্তৰ হ'ব জেনেৰেল ডায়াৰ। এওঁে কি কৰিছিলে? সকলো মানুহৰ ওপৰত গুলী চলাবৰ বাবে আদেশ দিছিলে। কোনে জালিয়াৱালাবাগ হত্যাকাণ্ডৰ বিৰোধিতাত নিজৰ ছাৰ উপাধি ত্যাগ কৰিছিলে? ইয়াৰ উত্তৰ হ'ব ৰবীন্দ্ৰনাথ টেগৰে। খিলাফত আন্দোলন কেতিয়া হৈছিলে? ইয়াৰ উত্তৰ হ'ব 1920 চনত হৈছিলে। তো গাইজ, নেক্সট কুৱেশ্যনটো হৈছে কেতিয়া অসহযোগ আন্দোলন হৈছিলে? অসহযোগ আন্দোলন হৈছিলে 1920 চনত। অসহযোগ আন্দোলনৰ নেতৃত্ব কোনে লৈছিলে? ইয়াৰ উত্তৰ হ'ব গান্ধীজীয়ে লৈছিলে। চৌৰাচৰি কাণ্ড কেতিয়া হৈছিলে? চৌৰাচৰি কাণ্ড হৈছিলে 5 ফেব্ৰুৱাৰী 1922 চনত। তো গাইজ, আজিৰ কাৰণে 20টা কুৱেশ্যনে লৈছোঁ। নেক্সট এটা ভিডিঅ'ত আকৌ আলোচনা কৰিম এনেকুৱা ধৰণৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন হিষ্ট্ৰীৰ ওপৰত। তো গাইজ, তেতিয়ালৈকে মই বাস্তৱ আপোনালোকৰ পৰা বিদায় লৈছোঁ। জয় হিন্দ, জয় আই অসম।